Hello friends, আজি আমি কথা পাতিম অল ইন্ডিয়া লিমিটেডত খালি হোৱা কেইটামান পোষ্টৰ বিষয়ে যেগিটা পোষ্ট হৈছে জুনিয়ৰ এসিস্ট্যান্ট পোষ্ট। সো আপোনালোকে যদি মোৰ চেনেলটো নতুন আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাব আৰু ভিডিওটা লাইক কৰি দিব যাতে ভৱিষ্যতৰ ভিডিওবোৰ বনাবলৈ মই উৎসাহিত হওঁ। সো আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ এই ভিডিওটো। So Oil India Limited Recruitment খালি হৈছে বহুকেইটা পোষ্ট যেগিটা পোষ্ট হৈছে জুনিয়ৰ এসিস্ট্যান্ট পোষ্ট। পোষ্টৰ নাম হৈছে জুনিয়ৰ এসিস্ট্যান্ট 1 ক্লাৰ্ক কাম কম্পিউটাৰ অপাৰেটৰ। যদি আপুনি যোৰহাট, গোলাঘাট, মৰিগাঁও, নগাঁও, কামৰূপ মেট্ৰ, নলবাৰী, বৰপেটা, বঙাইগাঁও আৰু কোকৰাঝাৰৰ মানুহে তেন্তে এই পোষ্টৰ বাবে এপ্লাই কৰিব পাৰিব। পোষ্ট আছে টোটেল 19টা, আনৰিজাৰ্ভ আছে 10টা আৰু OBC NCLৰ বাবে আছে 5টা আৰু STৰ বাবে আছে দুটা। পোষ্টটো এপ্লাই কৰিব পাৰিব অকল অফলাইনত। সো আপোনালোকে যেতিয়া অফলাইনত ফৰ্ম ফিল আপ কৰিব তেতিয়া পোষ্ট কোড এইটো PJACCO এইটো কোড আপোনালোকে ফৰ্মখনত দিব লাগিব, যিটো ফৰ্মৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম। এডুকেশ্যন কোৱালিফিকেশন লাগিব 12 পাস কৰা হ'ব লাগিব এনি গভৰ্নমেন্ট ৰিকগনাইজড বোৰ্ড আৰু ইউনিভাৰ্চিটিৰ আন্ডাৰত। Must have minimum 6 months diploma in computer application মানে 6 মহিয়া কম্পিউটাৰ সাৰ্টিফিকেট এখন লাগিব আৰু MS Word, MS Excel, MS PowerPoint etc আদি আপুনি ভালদৰে জানিব লাগিব আৰু 30টা ৱৰ্ড পাৰ মিনিট আপুনি টাইপ কৰিব জানিব লাগিব। পে স্কেল হ'ব 13,500 টকাৰ পৰা 28,000 টকালৈ। জেনেৰেল কেণ্ডিডেটৰ বাবে 18 পৰা 30 বছৰ হ'ব লাগিব। SC STৰ বাবে হ'ব লাগিব 18 পৰা 35 বছৰ। OBCৰ বাবে হ'ব লাগিব 18 পৰা 33 বছৰ। PWD আৰু এক্স সাৰ্ভিসমেন সকলৰ বাবে এজ ৰিলেক্সেশন পাব। সিলেকশন প্ৰসেস কেনেকুৱা হ'ব? দুটা মেথডত হ'ব, ৰিটেন টেষ্ট হ'ব আৰু এটা হ'ব কম্পিউটাৰ অপাৰেশন স্কিল টেষ্ট। সো আপোনালোকৰ ইয়াত ভাইভা কোনো ধৰণৰ নহ'ব, অকল ৰিটেন টেষ্ট হ'ব। ৰিটেন টেষ্টটো আপোনালোকে পাছ কৰাৰ পাছত ডাইৰেক্ট কম্পিউটাৰ অপাৰেশন স্কিল টেষ্ট হ'ব। এপ্লাই কেনেদৰে কৰিব? আপোনালোকৰ তলত ডেসক্ৰিপচনত থকা এডভাৰটাইজখন ডাউনলোড কৰি ল'ব আৰু সেইখন আপোনালোকে ভালদৰে ফিল আপ কৰি আপোনাৰ তলত দিয়া এইটো এড্ৰেছলৈ পঠাই দিব। কেণ্ডিডেটজনে 3x3 সেন্টিমিটাৰৰ কালাৰ ফটোগ্ৰাফ একপি দিব লাগিব আৰু সেলফ এটাস্টেড কপি এক কপিও দিব লাগিব আৰু লগত থকা ডকুমেন্টসমূহ দিব লাগিব যেতিয়া ফৰ্মখন ফিল আপ কৰি দিয়া যায়। মানে আপোনালোকে জেৰক্স কপি কেইটা দি দিব পাৰিব। তো 10ৰ এডমিট কাৰ্ডখন আপোনাৰ বাৰ্থ প্ৰুফৰ বাবে আপোনালোকে দিব লাগিব আৰু মাৰ্কশিটখন দিব লাগিব আপোনালোকৰ আৰু SC ST OBC সকলে কাষ্ট সাৰ্টিফিকেটখন লগত গাঁঠি দিব লাগিব। আৰু যদি কিবা কথা ডিজিবিলিটি হৈছে তেন্তে ডিজিবিলিটি সাৰ্টিফিকেটখনো জেৰক্স কপি সহ আপোনালোকে পোষ্টৰ সহায়ত পঠাই দিব লাগিব আৰু আইডেন্টিটি কাৰ্ড আৰু পান কাৰ্ডৰ জেৰক্স কপিটো আপোনালোকে পঠাই দিব লাগিব। আৰু আপোনালোকৰ এই এড্ৰেছটোলৈ গোটেইখিনি ওপৰৰ ফৰ্ম ফিল আপখিনি হোৱাৰ পিছত গোটেইখিনি বস্তু আপোনালোকে ইয়াত যিখিনি লিখা আছে গোটেইখিনি সাৰ্টিফিকেট আপোনালোকৰ হায়াৰ সেকেন্ডাৰী হওক মেট্ৰিকৰ হওক গোটেইখিনি সাৰ্টিফিকেট জেৰক্স কপিটো আৰু ফটো এক কপি আৰু এক কপি সেলফ এটাস্টেড কৰি আপোনালোকে এইটো এড্ৰেছলৈ পঠাই দিব। ইয়াৰ লাষ্ট ডেট আছে 26/10/2019 লৈকে। গতিকে দেৰি নকৰিব। যিসকলে এই অল ইণ্ডিয়া ৰিক্ৰুটমেণ্টটো দিম বুলি ভাবি আছে তেওঁলোকে তলৰ এডভাৰটাইজমেণ্টটো মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা লিংকটোৰ মাধ্যমেৰে আপোনালোকে ডাউনলোড কৰি ল'ব আৰু সেইখন ফৰ্ম ফিল আপ কৰি আপোনালোকে তলৰ এই মেনেজাৰ PL পাইপলাইন হেডকোৱাৰ্টাৰ্ছলৈকে পঠাই দিব। সো ফ্ৰেণ্ডছ, আজিলৈ বাছ এইখিনিয়ে। যদি ভিডিওটো ভাল লাগিলে তেন্তে শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো দবাব আৰু ভিডিওটোৰ শেষত এটা লাইক কৰিব নাপাহৰিব যাতে নেক্সট ভিডিওবোৰ বনাবলৈ মই উৎসাহিত হওঁ। তেন্তে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় আই অসম। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও। জয় আই অসম।